ৰাতিপুৱা টোপনিৰ পৰা উঠি দীৰ্ঘ সময়লৈকে টয়লেটত বহি থাকিব লাগে আৰু বহু সময়লৈকে টয়লেটত বহি থাকিলেও আপোনাৰ পায়খানাটো ক্লিয়াৰ নহয় আৰু টয়লেটৰ পৰা ওলাই আহিলেও আপোনাৰ মনটো শান্তি নালাগে গোটেই দিনটো এক অস্থিৰ ভাৱ লাগি থাকে আৰু পায়খানা যদি হয়ও পায়খানা টান হয় পায়খানাৰ লগত তেজ যায় আৰু এনে ধৰণৰ সমস্যা কোষ্ঠকাঠিন্য ৰোগীসকলৰ বাবে একেবাৰে এটা পৰিচিত সমস্যা সাধাৰণতে দেখা যায় কোষ্ঠকাঠিন্য ৰোগীসকলে কি কৰে এনে ধৰণৰ সমস্যা লৈ মানুহৰ আগত প্ৰকাশ কৰিবলৈ টান পায় ডক্টৰৰ ওচৰলৈ যাবলৈ লাজ কৰে যোনটো একেবাৰে ঠিক নহয় এনে ধৰণৰ সমস্যা যদি দেখা দিছে আপুনি যিমান সোনকালে পাৰে ডক্টৰৰ পৰামৰ্শ লওক হয় আজি আমি এই ভিডিঅ'টোত কথা পাতিম কোষ্ঠকাঠিন্য বা টান পায়খানা আপুনি কেনেকৈ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰিব নমস্কাৰ মই ডক্টৰ আবুল হুছেইন আপোনালোকে চাই আছে সম্পূৰ্ণ নিৰাময় যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'বোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পায়খানাৰ শক্ত বা টান বুজাবলৈ আমি কোষ্ঠকাঠিন্য শব্দটো ব্যৱহাৰ কৰি থাকোঁ কিন্তু মেডিকেল সায়েন্সৰ মতে এজন মানুহে যদি সপ্তাহত 3 বাৰতকৈ পায়খানা কম কৰে আৰু পায়খানাৰ পৰিমাণ যদি যথেষ্ট পৰিমাণে কম হয় তেতিয়াহ'লে আমি কোষ্ঠকাঠিন্য ৰোগী হিচাপে চিনাক্তকৰণ কৰোঁ কিন্তু কোষ্ঠকাঠিন্য হ'লে ইয়াৰ বাহিৰৰ যোনবোৰ লক্ষণ দেখা দিব পাৰে তাৰ ভিতৰত আজি আপোনালোকক মই মাত্ৰ 5টা লক্ষণৰ বিষয়ে জনাম যোনবোৰ লক্ষণ দেখা দিলে আপুনি শীঘ্ৰেই ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব প্ৰথম লক্ষণটো হৈছে আপোনাৰ পায়খানা শুকান টান দেখিবলৈ ঠিক ছাগলীৰ পায়খানাৰ দৰে গুটি দৰে হয় 2 নম্বৰ লক্ষণটো হৈছে আপোনাৰ পায়খানা আকৃতি সাধাৰণকৈ বেছি মোটা হয় 3 নম্বৰ লক্ষণটো হৈছে আপোনাৰ পায়খানা কৰোঁতে বহুত বেছি জোৰ দিব লাগে বহুত বেছি কষ্ট হয় 4 নম্বৰ লক্ষণটো হৈছে আপোনাৰ পায়খানাৰ পৰা ওলাই আহিলে আপোনাৰ পেটটো সম্পূৰ্ণৰূপে খালী নোহোৱা যেন লাগে পেটটো ক্লিয়াৰ নোহোৱা যেন লাগে আৰু 5 নম্বৰ লক্ষণটো হৈছে আপোনাৰ পেটটো চিনচিনাই বিহাই থাকিব পেটটো ফুলি থাকিব বমি ভাৱ হয় কোষ্ঠকাঠিন্য হোৱাৰ কাৰণবোৰ কি কাৰণত আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰবোৰ হ'ব পাৰে চাওক নানানবিধ কাৰণ আছে কোষ্ঠকাঠিন্যৰ তাৰ ভিতৰত আজি আপোনালোকক মাত্ৰ 6টা কাৰণৰ বিষয়ে জনাম যোন 6টা কাৰণ যদি আপুনি মানি চলে তেতিয়াহ'লে আপুনি কোষ্ঠকাঠিন্য বেমাৰটোৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰিব পাৰিব প্ৰথম কাৰণটো হৈছে আমি দৈনিক ব্যৱহাৰ কৰা খাদ্যত যদি ফাইবাৰৰ পৰিমাণটো কম হয় আৰু যদি আমাৰ শৰীৰত ফাইবাৰৰ অভাৱ হয় তেতিয়াহ'লে আমাৰ কোষ্ঠকাঠিন্য ৰোগটো দেখা দিয়ে আৰু ফাইবাৰ হৈছে এক ধৰণৰ শৰ্কৰা যিয়ে আমাৰ পায়খানা নৰম কৰাত সহায় কৰে সেয়া যদি পৰ্যাপ্ত পৰিমাণে আপুনি ফাইবাৰ মানে নাখায় তেতিয়াহ'লে আপোনাৰ কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে 2 নম্বৰ যোনটো কাৰণ আছে 2 নম্বৰ কাৰণটো হৈছে আপোনাৰ পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰা পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰাৰ ফলত কি হয় কোষ্ঠকাঠিন্য বেমাৰটো হয় পানীয়ে কি কৰে আমাৰ খাদ্যৰ ফাইবাৰৰ লগত মিলি পায়খানাটো নৰম কৰাত সহায় কৰে যাৰ ফলত পায়খানা নলীয়েদি সহজতে ওলাই যাব পাৰে সো সেয়া যদি আপুনি পৰ্যাপ্ত পৰিমাণে পানী সেৱন নকৰে তেতিয়াহ'লে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে 3 নম্বৰ কাৰণটো হৈছে আপোনাৰ যদি শাৰীৰিক পৰিশ্ৰম নকৰে শুই বহি দিন কটায় তেতিয়াহ'লে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে 4 নম্বৰ কাৰণটো হৈছে আপোনাৰ শাৰীৰিক মানে মানসিক চাপ যদি আপুনি অত্যাধিক চিন্তা কৰাৰ ফলত কি হয় আমাৰ যোনটো শৰীৰৰ গতি শক্তি বা গতি প্ৰকৃতি থাকে কাম কৰাৰ যোনটো ইচ্ছা থাকে সেই ইচ্ছাত মানে ব্যাঘাত ঘটে যাৰ ফলত আমাৰ কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে আৰু 5 নম্বৰ লক্ষণটো হৈছে 5 নম্বৰ কাৰণটো হৈছে আপোনাৰ সময়মতে পায়খানা নকৰা পায়খানা বেগ ধৰি ৰাখা এতিয়া আপোনাৰ পায়খানা লাগিছে আপুনি এতিয়া পায়খানা নকৰি অন্য এটা সময়লৈ পায়খানা কৰে আৰু এই সমস্যাটো কোষ্ঠকাঠিন্য ৰোগীসকলৰ ক্ষেত্ৰত বহুত বেছি দেখা যায় কাৰণ কোষ্ঠকাঠিন্য ৰোগীসকলে পায়খানা কৰিব টান পায় কাৰণ পায়খানা কৰোঁতে বহুত বেছি কষ্ট হয় বহুত বেছি জোৰ দিব লাগে সেইকাৰণে সিহঁতে পায়খানাটো চেপি ধৰি ৰাখে আৰু পায়খানাটো চেপি ধৰি ৰখাৰ ফলত কি হয় পায়খানাটো আৰু বেছি শুকাই যায় যাৰ ফলত কোষ্ঠকাঠিন্যটো আৰু বাঢ়ি যাব পাৰে আৰু শেষত 6 নম্বৰ কাৰণটো হৈছে আপোনাৰ কিছুমান মেডিচিনৰ সাইড ইফেক্টৰ ফলত কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে কিছুমান নিৰ্দিষ্ট ঔষধ যেনে আপোনাৰ ট্ৰামাডল বা অপিয়েট জাতীয় যিকোনো বিষৰ মেডিচিন যদি আপুনি সঘনাই ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে 2 নম্বৰ হৈছে আপোনাৰ কেলছিয়াম সাপ্লিমেণ্ট বা আইৰণ টেবলেট যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে তাৰপিছত আপোনাৰ কেমোথেৰাপি ব্যৱহৃত কিছুমান নিৰ্দিষ্ট ঔষধ বা একেলগে যদি আপুনি 5টা বা 5টাতকৈ বেছি মেডিচিন ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো হ'ব পাৰে তো এতিয়া আপুনি কোষ্ঠকাঠিন্য বেমাৰটো সম্পূৰ্ণৰূপে কেনেকৈ নাইকিয়া কৰিব কি উপায় অৱলম্বন কৰিলে আপুনি কোষ্ঠকাঠিন্য বেমাৰটোৰ পৰা সহজতে হাত সাৰিব পাৰিব তাৰ 4টা উপায় আজি আপোনালোকক মই জনাম যদি এই 4টা কাৰণ আপুনি মানি চলে তেতিয়াহ'লে আপুনি কোষ্ঠকাঠিন্য বেমাৰটোৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰিব পাৰিব প্ৰথম উপায়টো হৈছে খাদ্যৰ তালিকাত আমাৰ ফাইবাৰৰ পৰিমাণটো বঢ়াই দিয়া আৰু ফাইবাৰৰ পৰিমাণটো বঢ়োৱাৰ লগে লগে কি কৰিব লাগিব আমাৰ খাদ্যত সেউজীয়া শাক পাচলি ফল মূল ৰঙা চাউল বা দালি ইত্যাদি আদিৰ পৰিমাণটো বঢ়াই দিব লাগিব আৰু যদি আপুনি তেনেকৈ খাদ্যত যদি আপোনাৰ ফাইবাৰৰ পৰিমাণটো বঢ়াই দিয়ে চাব কিছুদিনৰ ভিতৰতে আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো নাইকিয়া হৈ যাব আৰু এজন মানুহৰ প্ৰতিদিনে 30 গ্ৰামলৈকে ফাইবাৰ খাবলৈ আমি পৰামৰ্শ দিওঁ
দুই নম্বৰ হৈছে আপোনাৰ পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিব লাগিব কমপক্ষে আপোনাৰ 3 লিটাৰ পানী সেৱন কৰিব লাগিব দেখা যায় কি যেতিয়া আপুনি অধিক পৰিমাণৰ ফাইবাৰ মানে আপুনি মানে গ্ৰহণ কৰিব তেতিয়া ফাইবাৰে কি কৰে বেছিকৈ পানী শোষণ কৰে আৰু হেয়া যদি আপুনি মানে খাদ্যত যদি ফাইবাৰৰ পৰিমাণটো বঢ়াই দিয়ে তেতিয়া আপোনাৰ পানীৰ পৰিমাণটো বঢ়াব লাগিব আৰু এই পানীয়ে খাদ্যৰ ফাইবাৰৰ লগত মিলি পায়খানাটো নৰম কৰে যাৰ ফলত পায়খানাটো সহজতে ওলাই যাব পাৰে আৰু 3 নম্বৰ উপায়টো হৈছে আপোনাৰ ফিজিক্যাল এক্সাৰসাইজ বা শাৰীৰিক পৰিশ্ৰম যদি আপুনি প্ৰতিদিনে কমপক্ষে আধা ঘণ্টা শৰীৰ চৰ্চা কৰে তেতিয়াহ'লে চাব আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটোৰ পৰা অতি সহজতে হাত সাৰিব পাৰিব আৰু 4 নম্বৰ উপায়টো হৈছে আপোনাৰ পায়খানা বেগ ধৰি নাৰাখা যেতিয়া আপোনাৰ পায়খানা লাগিব তেতিয়াই টয়লেটত যোৱা লগে লগে পায়খানাটো কৰি আপুনি বাস আৰামত থাকিব পাৰিব আৰু যদি এনেকৈ যদি লগে লগে পায়খানা লগাৰ লগে লগে যদি আপুনি টয়লেটত যায় লগে লগে পায়খানা কৰি দিয়ে চাব কিছুদিনৰ ভিতৰত আপোনাৰ এই কোষ্ঠকাঠিন্য বেমাৰটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব নমস্কাৰ আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ